হেল্ল' বন্ধু বান্ধৱীসকল, দেশৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি কৰোনা ভাইৰাছক প্ৰতিহত কৰাৰ লক্ষ্যৰে পুনৰ 14 দিনৰ বাবে বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়সীমা। কৰোনা ভাইৰাছৰ সংকটৰ কাৰণে গৃহ মন্ত্ৰালয় আৰু চৰকাৰে ব্যাপক সমীক্ষাৰ অন্তত দেশত আৰু 2 সপ্তাহৰ লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। দেশত 3 মে'ত 40 দিনীয়া লকডাউন সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ 4 মে'ৰ পৰা 17 মে'লৈ লকডাউন বৃদ্ধিৰ সিদ্ধান্ত গৃহ মন্ত্ৰালয়ৰ। অৱশ্যে এইবাৰ লকডাউনত ৰেড, অৰেঞ্জ আৰু গ্ৰীণ জোনত বহুতো ৰেহাই প্ৰদান কৰাৰ কথাও উল্লেখ কৰিছে নিৰ্দেশাৱলীত। আগৰ দৰে সামাজিক ব্যৱধানৰ নিয়ম পালন কৰিব লাগিব দেশবাসীয়ে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দুৰ্যোগ ব্যৱস্থাপনা আইন 2005ৰ অধীনত এই বিষয়ে জাৰি কৰিছে জাননী। লগতে গৃহ মন্ত্ৰালয়ে লকডাউনৰ বাবে এখন গাইডলাইনো প্ৰস্তুত কৰি উলিয়াইছে। এই গাইডলাইনসমূহ হ'ল 17 মে'লৈ দেশত অব্যাহত থাকিব লকডাউন। দেশৰ 130খন জিলা ৰেড জোন, 284খন জিলা অৰেঞ্জ জোন আৰু 319খন জিলা গ্ৰীণ জোন ৰূপে ঘোষণা কৰিছে। লকডাউনৰ সময়ত ৰেড জোন, গ্ৰীণ জোন আৰু অৰেঞ্জ জোনৰ বাবে পৃথকে পৃথকে জাৰি কৰা হৈছে জাননী। আটাইকেইটা জোনতে লকডাউনৰ সময়ত বন্ধ থাকিব শিক্ষানুষ্ঠান, জিম, চিনেমা হল, মল, চেলুন, বিউটি পাৰ্লাৰ। বন্ধ থাকিব ৰেল আৰু বিমান সেৱা, কিন্তু চৰ্ত সাপেক্ষে চৰকাৰৰ অনুমতি লৈ এই সেৱা ল'ব পাৰিব। ৰাস্তাৰে আন্তঃৰাজ্যিক পৰিবহণ সেৱা বন্ধ থাকিব। ৰাতি 7 বজাৰ পৰা পুৱা 7 বজালৈকে সাধাৰণ লোকে ৰাস্তাত চলা-ফুৰা কৰা সম্পূৰ্ণৰূপে নিষেধ। হোটেল আৰু ৰেষ্টুৰেণ্ট বন্ধ থাকিব। সামাজিক অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠানো বন্ধ থাকিব। সকলো জনতে 144 ধাৰা বলবৎ থাকিব। যিসকল ব্যক্তিৰ বয়স 65 বছৰৰ ওপৰত, গৰ্ভৱতী মহিলা, 10 বছৰৰ তলৰ শিশু ঘৰৰ পৰা ওলাব নোৱাৰিব। কিন্তু চিকিৎসাজনিত সমস্যা হ'লে প্ৰশাসনৰ অনুমতি লৈ বাহিৰলৈ ওলাব পাৰিব। সামাজিক দূৰত্ব ৰক্ষা কৰি চিকিৎসালয়ৰ OPD খোলা থাকিব। উদ্যোগ খুলিব পাৰিব, কিন্তু নগৰ অঞ্চলত থাকিব কিছু নিষেধাজ্ঞা। গাঁও আৰু আৱাসিক এলেকাৰ দোকান খুলিব পাৰিব। গ্ৰীণ আৰু অৰেঞ্জ জোনত থাকিব বহুখিনি শিথিলতা, কিন্তু গ্ৰীণ জোন আৰু অৰেঞ্জ জোনত থাকিবলগীয়া শিথিলতাও হ'ব চৰ্ত সাপেক্ষ। অৰেঞ্জ জোনত টেক্সি চলাচল চৰ্ত সাপেক্ষে কৰিব পাৰিব। দুচকীয়া বাহনত 2জন লোক অৰেঞ্জ জোনত যাব পাৰিব। গ্ৰীণ জোনত 50% যাত্ৰীয়ে চলাচল কৰিব পাৰিব বাছ। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, এই লকডাউনৰ সন্দৰ্ভত আপোনাৰ মতামত কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতেও এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।